Hello everyone, welcome back to my channel. আজি এই ভিডিওটো যাত্ৰাৰ মাজেৰে আৰম্ভ কৰো। মই আছো দিল্লীত আৰু দিল্লীৰ পৰা গৈ আছো জয়পুৰলৈ। সেই কাৰণে ভাবিছো এটা ট্ৰেভেলিং ভ্লগ বনাও। আশা কৰো আপোনালোকে সকলোৱে চাই ভাল পাব। আৰু এতিয়া বাজিছে 5টা ৰাতিপুৱাৰ সময়। সো এতিয়া গৈ আছো ষ্টেচনলৈকে আৰু আহি এয়া ষ্টেচন পালোহি। তো মোৰ লগত বলক ভিডিওটো আৰম্ভ কৰো। পুৰা আন্ধাৰ হৈ আছে 6টা বাজিল তথাপি আন্ধাৰ হৈ আছে। এইখন পাই গলো আমাৰ শতাব্দী ট্ৰেইন 6:10 ষ্টাৰ্ট দিব আৰু এতিয়া জলদি উঠি লোৱাৰহে কথা। আমি আছো 5জন মানুহ মোৰ ফ্যামিলি মেম্বাৰ। This is our seat. Aha, welcome. জয়পুৰ আমি দুদিনৰ কাৰণে গৈ আছো, এই কাৰণে লাগেজো দুটা হৈ গৈছে। প্ৰায় অকমান সময়ৰ পিছতে আহি গ'ল চাহ। এয়া দিছে বিস্কুট, টি বেগ নিজে বনাই খাব লাগিব। প্ৰায় ৰাজধানী এক্সপ্ৰেছৰ নিচিনাই। আমি যিহেতু 5 ঘণ্টাৰ যাত্ৰা কৰি আছো সেইকাৰণে এইবোৰ দি দিছে খাবলৈ। তাৰপিছত 1 ঘণ্টামান পিছতে আকৌ এয়া ৰাবৰি দিছে। দিল্লী জয়পুৰ এইটো সাইডৰ ফেমাস গাখীৰৰ ৰাবৰি। আমি জয়পুৰ আহি পালো আৰু ইয়াৰ পৰা গৈ আছো হোটেললৈ, তাতে অকমান ফ্ৰেছ হ'ম। এয়া হোটেল আহি পালো যিখন আমি বুক কৰিছিলো। প্ৰায় আহোতে আমাৰ দুপৰীয়া সময় হৈছে আৰু এতিয়া ধুনীয়াকৈ যাও ফ্ৰেছ হওঁ। আমাৰ ৰুম দুটা লোৱা হৈছে আৰু দুইটা ৰুমেই প্ৰায় একেই। এয়া ডাঙৰ ৰুম লৈছো আৰু ইয়াতে ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ। ভাবিছো একেলগে ওলাই মেলি গৈ লাঞ্চ কৰি তেনেকৈ ফুৰিবলৈ যাম। ৰাতিহে হোটেললৈকে আহিম। ইয়াতে যে আমি বহুত সময় ধৰি ননভেজ থালি বিচাৰি আছো কিন্তু ক'তো নাপায়, কাৰণ এইটো মাৰৱাৰী এৰিয়া হয় আৰু ইয়াতে বহুতেই ভেজ খায়। সেইকাৰণে আমি লাষ্টত গৈ মাৰৱাৰী হোটেল এখনত গ'লো আৰু ইয়াতে আমি ভেজ থালি এখন অৰ্ডাৰ কৰিছোঁ। এয়া দিছে চাৱল, ৰুটি সকলোখিনি দিছে। ভাল লাগিছিলে, টেষ্টি আছিলে খানাখিনি। লাঞ্চ কৰি মেলি আকৌ ওলালো এটা ঠাইলৈ। বলক আৰু আমি এতিয়া আহিছো একদম ফেমাস এখন ৰিজৰ্টত। নামটো হৈছে Chaki dhani ৰিজৰ্ট। ইয়াতে ৰাজস্থানৰ যিটো ভিলেজ কালচাৰ সেইখিনি দেখুওৱা হয় আৰু ৰিজৰ্টত বহুত কিবা কিবি আছে। সকলোখিনি দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো। ইয়াত যে এণ্ট্ৰি কৰাৰ লগে লগে ইমান ধুনীয়াকৈ সম্বোধন জনায়, ৰঙা ফুট দিয়ে সকলোকে আৰু ৰাম চোৱা বুলি কয় আৰু হাতযোৰ কৰি সেৱা কৰে। পৰিৱেশটো বিৰাট ভাল লাগিছিল। মায়ে নতুন পৰিৱেশ পোৱা যেন লাগিছিল। এতিয়া যিখিনি দেখা আছো সেইটো হৈছে ফাৰ্ষ্ট এণ্ট্ৰি। এয়া হৈছে এটা হল য'ত টিকট কাটিব পাৰি। ইয়াতে থালি চিষ্টেমত গোটেইখিনি দিয়া হয়, সেইকাৰণে এণ্ট্ৰি ফিজ 900 কৈ লয়। ইয়াতে আকৌ এণ্ট্ৰি কৰাৰ আগতে ভালকৈ চেক কৰি লয়, নিজৰ ID চাব আৰু লগতে গোটেইখিনি চেক কৰা হয়। পানী বটলৰ বাহিৰে বাহিৰা খোৱা বস্তু একোৱে নিব নোৱাৰি আৰু সকলোখিনি চেনিটাইজ কৰিও লয়। ইমান যে ভাল লাগিছে। আহি পেলাই দেখিলো এয়া ৱেলকাম ড্ৰিংক দি আছে। Thank you. এইটো ৱেলকাম ড্ৰিংক। এইটো বেলেগ ধৰণৰ বস্তু, নতুনকৈ খাই পাইছোঁ। ইয়াতে কেমেল ৰাইড, হৰ্চ কাৰ্ড এইবোৰো কৰিব পাৰি আৰু ইয়াৰে চাৰ্জেছবোৰ এই বৰ্ডখনতে লিখা আছিল। মই আৰু কি কৰিম সেইকাৰণে ভাবিলোঁ গৰু গাড়ী এখনতে উঠোঁ। এয়া কেমেলটো অকণমান চুই দিছিলোঁ, উঠাহে নহ'ল স্কাৰ্ট পিন্ধাৰ কাৰণে। সেইকাৰণে বৌ আৰু মই গৰু গাড়ীখনতে উঠিলোঁ। এপাকমান মাৰিলোঁ, এনেকুৱা লাগিছে যেন ৰাজস্থানৰ গাঁও এখনতহে ফুৰি আছোঁ। এয়া হৈছে ৰাজস্থানৰ গাঁও এখনৰে কোঠা। ইয়াত সকলোবোৰ মাটিৰ ঘৰ আৰু মাটিৰ ঘৰবোৰত যে ইমান ধুনীয়াকৈ এইবিলাক অঁকা আছে সেইখিনি চাইহে বেছি ভাল লাগিছে। তাৰ পৰা ওলাই আহি দেখিলোঁ এটা জলপ্ৰপাত। মানুহে বনোৱাই জলপ্ৰপাত, কিন্তু ইমান কিবা কিবি চাউণ্ড হৈ আছিলে আমি সঁচাকৈ ভয় খাই গৈছিলোঁ। তাৰ ওচৰতে উপস্থাপন কৰা আছিলে জয়পাতাদীৰ মন্দিৰ। সেইবুলি চবেই ওপৰলৈ গৈ সেৱা ভাগ ল'লোঁ। বৰ ভাল লাগিলে। তাৰ পৰা ওলাই আহোঁতে এয়া কি দেখিলোঁ, ৰজা মহাৰাজাৰ দিনৰে এখন যুদ্ধ দৃশ্য উপস্থাপন কৰা আছে। আজি যে ইয়াতে আহি এনেকুৱা লাগিছে ইফালে যাওঁ এখন বেলেগ দুনিয়া, সিফালে যাওঁ এখন বেলেগ দুনিয়া, মানে বেলেগ ঠাইত থকা যেন লাগিছে। এনেকুৱা লগা নাই এখন ৰিজৰ্টতে আমি গোটেইখিনি চাব পাই আছোঁ, একদমেই লগা নাই। বেলেগ ঠাইত যোৱা যেন লাগি আছে মানে।
এৰিয়াটো বিৰাট ডাঙৰ, বিৰাট ধুনীয়া। আই থিংক এইটো চাইডে আৰু কিবা বেলেগ আছে, চাই লওঁ এবাৰ। ইফালে আকৌ যাব ওলাইছোঁ, আপোনালোককো দেখুৱাওঁ। কি আছে নাজানো, কিবা কিবি চেল কৰে আৰু তাতে সেনেকুৱা শুনিছোঁ। এতিয়া আহক দেখুৱাওঁ আপোনালোকক। ৱাহ, সোমাই একদম সাংস্কৃতিক জগতত সোমোৱা যেন লাগিছে এইবাৰ। ইয়াতে ধুনীয়াকৈ ৰাজস্থানী ডান্স কৰি আছে। অকল চালেই নহয় দেই, ইয়াতে কিন্তু চাই থকা মানুহবিলাকো টানি লৈ যায়। এয়া দেখিছেই নহয়, ডান্স কৰাত লাগি গ'লো। গোটেই ৰিজৰ্টখন চালোঁ, কমপ্লিট কৰিলোঁ, আপোনালোককো দেখুৱালোঁ যিমানখিনি পাৰোঁ। এতিয়া আহিছোঁ খাবলৈ। একদম ৰাজস্থানবিলাকত যেনেকুৱাকৈ খুৱাই সেইটো ষ্টাইলতে ইয়াতে ছাৰ্ভ কৰিব, ডিছবোৰ দিব, বহুত কেইখন আইটেম থাকিব। আৰু চবচে মোৰ ভাল লাগিছে, এই ৰেষ্টুৰেণ্টখনত সোমালে চেণ্ডেলযোৰ খুলি যাব লাগিব, আৰু যোৱাৰ আগতে ইয়াতে পানী গৰম কৰি থোৱা আছে, ইয়াতে হাত ধুব লাগিব, গৰম পানীৰে হাত ধুব লাগিব, চেণ্ডেল খুলিহে ভিতৰত সোমাব পাৰিম। এয়া আমাক দিছে প্লেট, পাতৰ প্লেট, মাটিৰ গ্লাছ আৰু বহুতকেইটা বাতি দিছে। আমি গোটেইবোৰ চাৰিওফালে কৰি যাব লাগিব আৰু এনেকৈ কৰি যাব লাগিব, আৰু ইয়াতে খানাবোৰ দি যাব একফালৰ পৰা। থৰা 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 খোৱা লোৱা সকলো হ'ল, এতিয়া আমি যাব ওলাইছোঁ। আৰু যোৱাৰ আগতে ভাবিছোঁ এক চক্কৰ মাৰি আপোনালোকক লাষ্ট ভিউটো দেখাই দিওঁ। আৰু এই ভিডিঅ'টো বহুত সময় হৈ গ'ল, সেইকাৰণে আজি এইখিনিয়ে দেখাব পাৰিলোঁ। চকী ধানিৰ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক কেনেকুৱা পাইছে জনাব, আৰু ভাল লাগিছে যদি লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।